গুড মৰ্নিং ওয়েলকাম টু মাই নিউ ভ্লগ। তো গাইজ আজি বিচাৰি আহিছোঁ মই তেঁতেলী আৰু তেঁতেলী পাম বুলি এটা জেগাত পালোঁ। এজোপা তেঁতেলী আছে, ইমান লাগি আছে, এতিয়া কেনেকৈ পাৰোঁ কি কৰোঁ তো দেখাই আছোঁ। আৰু যদি তেঁতেলী পাৰিব পাৰোঁ আজি পথৰ মাজত খাম। আৰু গাইজ আপোনালোকক তেঁতেলীজোপা মই দেখাই দি আছোঁ। আৰু গাইজ এইজোপাই হ'ল তেঁতেলী আৰু এইখন পাহাৰ আৰু আমি আছোঁ এতিয়া বংশৰত। আৰু এইটো হ'ল গণেশ মন্দিৰ আৰু এইফালে আছে পুখুৰী। ইয়াৰ পুখুৰীত কাছো আছে বুলি গম পাইছোঁ, কিন্তু মই আজিলৈ দেখা নাই। বহুত ফলমুটি মাৰিলোঁ কিন্তু তেঁতেলী পাৰিব নোৱাৰি। আৰু এই মানে বিচাৰি আছিলোঁ, তেঁতেলী বিচাৰি পোৱা নাই। ওপৰত আছে আৰু এইটো পালোঁ নেকি, নাই বেয়া। ওপৰলৈ উঠি যাই আছোঁ, ওপৰত দেখিছোঁ গাইছ তেঁতেলী। পাহাৰত বহুত উঠিবলৈ বহুত টান, বৰষুণ গৈছে মানে অৱস্থা পিছল হৈ আছে, মানে জেগাটো পিছলিলে অৱস্থা হ'ল। আৰু ওপৰত তেঁতেলী আছে, এইকেইটাত কেনেকৈ পাৰোঁ ভাবি আছোঁ। আৰু গাইছ আমাৰ লগৰজনে যিটো মানে লৰাই দিছে গছডাল, এনেকৈ সৰিছে তেঁতেলী, ইটান বটলাৰ এই কথা গাইছ। এইফালে তেঁতেলী কিন্তু জেগাখিনি বহুত বেয়া, পিছল খাওঁতে বেছি সময় নালাগে। আৰু গাইছ তেঁতেলী এতিয়া এৰি থ'ব মন নাই, মানে এনেকৈ কষ্ট কৰি পাৰিলোঁ, এতিয়া বহুত হৈ গৈছে তেঁতেলী। মনা ভৰ্তি হৈ গৈছে, মনা ভৰ্তি হৈ গৈছে গাইছ। এতিয়া আমি যাই থাকোঁ ঘৰলৈ। গাইছ এইখিনিতে আপোনালোকক এটা কথা কৈ দিছোঁ, মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, ঘৰত যাই পথাৰত আমি তেঁতেলী লৈ যাই খাই আছোঁ। গাইছ অলপ আগতে আপোনালোকক কৈছিলোঁ পথাৰত তেঁতেলী খাম, আৰু এতিয়া আমি আহি পালোঁ পথাৰ, আৰু লগত তেঁতেলী নিমখ জ্বালা চব লৈ আহিছোঁ, আৰু লগৰ ল'ৰাবিলাকো আহিছে। এতিয়া আমি পথাৰৰ মাজত বৰ ধুনীয়া কৰি আমি তেঁতেলী খাম বহি। আৰু তেঁতেলীটো ইমান টেঙা কিন্তু খাব মন নাযায়, হ'লেও বতৰৰ ফল বতৰত খাব লাগে বুলি এটা কথা আছে। আৰু গাইছ আমি তেঁতেলী খোৱাকৈ ল'ৰাৰ লগত লৈ আহিছোঁ। এইটো দাদা হয়, দাদা এইটো ভাইটি হয়। তো ই আজি তামান খাব আৰু তেঁতেলী আজি। তো এতিয়া খাওঁ দে, আৰু তামান খাম আজি। আৰু গাইছ এই হ'ল তেঁতেলী আৰু এই নিমখ জ্বালা। এতিয়া খাবি না নাখাৱাই? একে বহিবি নেকি? এনেকৈ বহিব লাগে। এতিয়া পথাৰত আহি পেলাই কি জেগা নাপোৱা হৈছোঁ না কি খাব লাগে আমি? তেঁতেলী এনে আমি এনেকৈ কৈছোঁ, তেঁতেলী কিছু দেখিয়ে পোৱা নাই মানে তাকেতো চাই থকাবিলাকে ভাবিব মেইন কথাটো হৈছে কি, আমি তেঁতেলী দেখা বেয়া নাই, আপোনালোকে দেখি পাইছে, আমি দেখি পোৱা নাই। তাৰমানে আমি প্ৰথম এই তেঁতেলী কিমান কষ্ট কৰি আনিছোঁ, প্ৰথমবাৰ খাইছোঁ। আৰু চাল দেখি দি চাল গৈছে, আৰু ইয়াত তামান চাল গৈছে, মানে অৱস্থা বেয়া হৈ গৈছে। তাৰমানে আৰু মই সঁচা কথা কোৱা গৈছে এটা, মই তেঁতেলী খাই সঁচাকৈ ভাল নাপাওঁ সিমান এটা, কিন্তু মই এটা ফিলটো ল'বৰ কাৰণে আৰু মেইন কথা কি বতৰৰ বস্তু বতৰত খাব লাগে বুলি আৰু পথাৰত বহি খোৱা মানে খাচ একদম মানে ফিলটো ল'ব মানে পোষ্ট দিব লাগে, ই খায় তাৰমানে আপেল তাৰমানে এই মচুনটো দিব লাগে। তুমি আছা বাবে এই পইচাকেইটা গান চান আৰু অলপ গাই দিছোঁ। ঘূৰিবা কাটি দিবি আৰু গাইছ তেঁতেলীটো নাখাওঁতে একবাৰ চাওঁ তেঁতেলীটো মিঠা নে টেঙা। গাইছ বহুত টেঙা, আৰু মাতাতে আহিল দে, বহুত সময়ৰ মূৰত আহিলি। ভোজ খাব গৈছিল গাইছ, ভোজ খাব গৈছিল, ই ভোজ খাৱাত মেইন একদম কাম নহয় দেই। এতিয়া আমাৰ তেঁতেলী খাব লোকেশ্যনটো বঢ়িয়াকৈ বিচাৰি পাইছিলোঁ, কিন্তু এই চলি কেইটামান আহি খেলা খেলিব আছি এবাৰ উঠাই দিলা আমাক। তো গাইছ এতিয়া আমি তেঁতেলী খাওঁ আৰু বহুত টেঙা। আৰু গাইছ আমাৰ এতিয়া তেঁতেলী খোৱা হ'ল, এতিয়া আমি ঘৰত যাই থাকোঁ। আৰু ভিডিঅ'টো কাৰণে পেলাইছা, যদি ভাল পাইছে লাইক কৰিব, বেয়া পালে ডিছলাইক কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে প্লিজ নিজৰ বুলি ছাবস্ক্ৰাইবটো কৰিব। তেন্তে আজিলৈ ইমানে, বাই বাই।